নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ। নিশ্চয় আপোনালোকে গম পাইছে এতিয়া ৰাসৰ ছিজন, গতিকে আমাৰ গাঁৱতো ৰাসৰ প্ৰেক্টিচ চলি আছে। ভাবিছোঁ আপোনালোকক অকণ তাকে দেখাওঁ ৰাসৰ আখৰা। সেয়া বুলি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মই মাত্ৰ ওলাই গৈছিলোঁ, আহি পাইছোঁহিহে। এতিয়া যাওঁ নামঘৰত, আপোনালোকক দেখাওঁ। ব'লক ভিডিঅ'টো আমি আৰম্ভ। শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন মাজুৱাটীত। ইয়াতে হ'ব দুদিনীয়াকৈ, আপোনাৰ এদিন ভাওনা হ'ব, এদিন ৰাস, গতিকে ভিডিঅ' পাবই আপোনালোকে নিশ্চয়। গাইজ মই ফাইনেলি আহি পালোহি নামঘৰ আৰু ইয়াতে হৈ আছে প্ৰেক্টিচ। সোমাই যাওঁ আৰু চাই থাকক। গাইজ আপোনালোকে ভিডিঅ'কেইটা দেখিলে, গতিকে মোৰ যোৱা অলপ দেৰি হৈ গ'ল, গতিকে ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ। বাকী এনেকৈ সৰু সুৰাকৈ ৰাসৰ আখৰা কেনেকুৱা চলি আছে আপোনালোকক দেখালোঁ। আৰু আমাৰ পিনে পোৱালি আছে, পোৱালি কি লৈছে এবাৰ? গৰু খাই মানে কেতিয়া ওলাবা? হয় নেকি? ঠিক আছে বাৰু। দুদিনীয়াকৈ যিহেতু ৰাস পাতিছে, এদিন ভাওনা হ'ব, পুতলা ভাওনা, আৰু এদিন ৰাস হ'ব। আপোনালোকে ভিডিঅ' দেখিবলৈ পাবই। বাকী যি কি নহওক, আজি ভিডিঅ'টো ইমানেই আছিল। কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ লগত। ৰাসৰ ভিডিঅ' আহি আছে, গতিকে আজিলৈ বিদায় লৈছোঁ। বাই বাই।